শ্ৰদ্ধা ছাত্ৰসকল বিশেষ এটি ভিডিঅ লৈ আজি মই আপোনালোকৰ আগত উপস্থিত হৈছো। আপোনালোক সকলোৱে জানে যে 2022-23 ক্ষমা কৰিব 2023-24 বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ অৰ্থাৎ নতুন ছাত্ৰ-ছাত্ৰীসকলৰ ডাটাসমূহ আমি এতিয়ালৈকে বিদ্যালয়সমূহে শিক্ষা হেতুত ভৰোৱা নাছিল। 2022-23 বৰ্ষৰ ডাটাৰে এতিয়ালৈকে চলি আছিল, যেহেতু আগন্তুক গুণোৎসৱ আহিবলৈ বেছি দিন সময় নাই, গতিকে 2023-24 বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ তথ্য শিক্ষা হেতুত আপলোড কৰাৰ বাবে আমাৰ বিভাগৰ ফালৰ পৰা লেটাৰ আহিছে আৰু এই লেটাৰখন মই আপোনালোকৰ আগত পঢ়িবলৈ যোৱা নাই। আপোনালোকে কেনেদৰে ষ্টুডেণ্টসমূহৰ ডাটা প্ৰমোট কৰিব আৰু নতুন ডাটা ভৰাব তাৰ বিষয়ে মই এই ভিডিঅ'টোৰ জৰিয়তে সংক্ষেপতে ক'বলৈ ওলাইছোঁ। গতিকে আমি প্ৰথমতে কৰি ল'ব লাগিব প্ৰমোশ্যন। আমাৰ LP বিদ্যালয়সমূহে পোনপ্ৰথমে ক্লাছ 5ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰমোশ্যন কৰিব লাগিব। গতিকে এই কৰিবলৈ আমি ষ্টুডেণ্ট মেনেজমেণ্টত যাব লাগিব। এনেদৰে ষ্টুডেণ্ট মেনেজমেণ্টলৈ যোৱাৰ পিছত আপোনালোকে প্ৰমোশ্যন অৰ ৰিপিটাৰ্ছ এই অপশ্যনটোলৈ যাব। ইয়াৰ পিছত আপোনালোকে ক্লাছটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আপোনালোকৰ পেজ বেছি থাকিব পাৰে, ইয়াত মোৰ ছেকেণ্ড পেজত আছে, ছেকেণ্ড পেজলৈ গুচি যাওঁ। ইয়াতে ক্লাছ 5টো আছে, ক্লাছ 5ৰ ইয়াত আপোনালোকে ভিউ অপশ্যনত যাব। মই ইতিমধ্যে কেইটামান কৰা হৈছে আৰু এইকেইটা বাকী আছিলে। ইয়াত আপোনালোকে যদি প্ৰমোট কৰিব বিচাৰে ক্লাছ 5ৰ পৰা, যিহেতু অন্য বিদ্যালয়লৈ যাব, ঠিক তেনেকৈ ক্লাছ 8ৰ পৰা অন্য বিদ্যালয়লৈ যাব, তেনে ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত আপোনালোকে এনেদৰে ক্লিক কৰিব। ছাত্ৰ-ছাত্ৰী গোটেইকেইজন একেলগেও কৰিব পাৰে। ক্লিক কৰাৰ পিছত আপোনালোকে তলত ইয়াতে প্ৰমোট, ডিমোট, ৰিপিটাৰ্ছ, ড্ৰপবক্স, ড্ৰপ আউট এইকেইটা অপশ্যন আছে। যদি প্ৰমোট হয় এনেদৰে প্ৰমোট অপশ্যনলৈ যাব। প্ৰমোট অপশ্যনলৈ যোৱাৰ পিছত ইয়াতে 3টা অপশ্যন আছে, ট্ৰেন্সফাৰ উইথ প্ৰমোশ্যন। যদিহে ক্লাছ 5ৰ বা ক্লাছ 8ৰ ছাত্ৰ-ছাত্ৰীসকল হয় তেতিয়াহ'লে ট্ৰেন্সফাৰ উইথ প্ৰমোশ্যন হ'ব। প্ৰমোট টু এনাডাৰ স্কুল, যদিহে কোনোবা আধাতে বিদ্যালয় এৰি অন্য স্কুললৈ গুচি গৈছে, আপোনাৰ বিদ্যালয়ত ক্লাছ আছিলে পঢ়িবলৈ কিন্তু তেওঁ অন্য বিদ্যালয়লৈ গৈছে, তেতিয়াহ'লে এইটো অপশ্যন হ'ব। আৰু প্ৰমোট টু দ্য ছেম স্কুল, যদিহে আপুনি নিজৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ক্লাছ 4 বা 4ৰ পৰা 5 বা 3ৰ পৰা 4লৈ কৰিব বিচাৰিছে তেনেহ'লে এইটো অপশ্যন হ'ব। গতিকে মই ক্লাছ 5ৰ ক্ষেত্ৰত ট্ৰেন্সফাৰ উইথ প্ৰমোশ্যন অপশ্যন চিলেক্ট কৰিলোঁ। ইয়াৰ পিছত আপুনি এইটো অপশ্যন ড্ৰপ বক্স কৰি দিব। দিয়াৰ পিছত চাওক এই ছাত্ৰজন ইয়াৰ পৰা গুচি গ'ল, ড্ৰপ বক্সলৈ গ'ল, অৰ্থাৎ তেওঁ প্ৰমোট হৈ গ'ল। আৰু নেক্সট আমি বেলেগ এটি ক্লাছ লৈছোঁ। বেলেগ এটি ক্লাছ লোৱাৰ বাবে মই বেক হৈছোঁ। বেক কৰি মই ক্লাছ 4ত গৈছোঁ। ক্লাছ 4ত ভিউ অপশ্যনলৈ গ'লোঁ। ভিউত যোৱাৰ পিছত আমি এজন ষ্টুডেণ্ট লৈ ল'লোঁ বা দুজন লৈ ল'লোঁ বা গোটেইকেইজনো ল'ব পাৰি, জাষ্ট মই দেখুৱাই দিছোঁ। এই দুজন ষ্টুডেণ্ট লোৱাৰ পিছত আমি তললৈ যাব লাগিব। এনেদৰে তললৈ যোৱাৰ পিছত প্ৰমোট অপশ্যনলৈ গ'লোঁ। এইবাৰ আমাৰ অপশ্যনটো এই 3টাৰ ভিতৰত হ'ব প্ৰমোট টু দ্য ছেম স্কুল, যিটো অপশ্যন আমাৰ লাগি আহিছে, মাৰ্ক কৰাই আছে, এইটো অপশ্যনটো হ'ব প্ৰমোট টু দ্য ছেম স্কুল। ক্লাছ 4ৰ পৰা 5 নিজৰ স্কুলতে প্ৰমোট হ'ব। আৰু ইয়াতে আপুনি ক্লাছটো চিলেক্ট কৰি দিব, কোন ক্লাছলৈ প্ৰমোট হ'ল। যিহেতু ক্লাছ 4 হয় তেনেহ'লে ক্লাছ 5লৈ প্ৰমোট কৰা হ'ব। গতিকে এনেদৰে কৰাৰ পিছত আপুনি প্ৰমোট অপশ্যনটো কৰি দিব। কৰি দিলে এই ছাত্ৰ দুজন ক্লাছ 5লৈ গুচি গ'ল। গতিকে এনেদৰে আপোনালোকে তথ্যসমূহ ভৰাব। আৰু যিসমূহ ক্লাছ 1ৰ ছাত্ৰ-ছাত্ৰী, এই ক্লাছ 1ৰ ছাত্ৰ-ছাত্ৰীসমূহ আপোনালোকে ইয়াতে যাব, এড নিউ ষ্টুডেণ্ট। এড নিউ ষ্টুডেণ্টৰ যোৱাৰ পিছত যি ছাত্ৰ-ছাত্ৰী নতুনকৈ আপোনালোকৰ বিদ্যালয়ত এডমিশ্যন হৈছে আৰু তেওঁলোকৰ ডাটা তথ্য ভৰোৱা হোৱা নাই, এই ছাত্ৰ-ছাত্ৰীসকলৰ এনেদৰে সকলোখিনি তথ্য ভৰাব। আৰু আপোনালোকে ভুল নকৰিব, এইবাৰ আধাৰ কাৰ্ড বা কণ্টেক্ট নম্বৰ সকলোখিনি তথ্য এইবাৰ যদি একেলগে দিয়ে ভৱিষ্যতে আপোনালোকৰ আৰু তথ্য ভৰাবলৈ বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ অৰ্ডাৰ নাহে। গতিকে সকলোখিনি তথ্য ইয়াত থকা সকলোখিনি তথ্য ভৰাবলৈ চেষ্টা কৰিব, তেতিয়াহ'লে পৰৱৰ্তী সময়ত আপোনাৰ সুবিধা হ'ব। যদি পাৰে আপোনালোকে ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্ট ডিটেইলছো ইয়াত এড কৰি দিব, তেতিয়া আপোনালোকৰ এই যিজন ছাত্ৰ-ছাত্ৰীৰ এনেদৰে সকলোখিনি তথ্য ভৰাব, পিছলৈ আপোনালোকৰ আৰু তথ্য ভৰাব লগা কোনো ধৰণৰ দৰকাৰ নহ'ব। গতিকে আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় বুজি পালে। ধন্যবাদ।